নমস্কাৰ বেদান্ত ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ সন্মানীয় দেৱত্তম অসম ছাৰৰ এটি ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যেন উপকৃত হ'ব। মোৰ পাপাৰ প্ৰায় ৩-৪ মাহমান কাহ লগতে মাত ভাঙি গৈছিল। ছাৰৰ এই ভিডিঅ'টো চাই মনত সাহস পালোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে চাই দিয়ক। নমস্কাৰ, আপোনাৰ বাৰু মাত ভাঙি পাইছেনে? মোৰ হলে পাইছে। কাৰণসমূহ আৰু চিকিৎসাসমূহ ডিছকাছ কৰি আছো ফটাফট। প্ৰথম কাৰণটো হৈছে আপুনি লগাতকে বহুত বেছিকে কথা পাতিছে বা খুব জোৰে জোৰে চিঞৰিছে। গান চাব গৈছিলে, আৰু লাগে একদম কিৰিলি পাৰি গানৰ লগত গান গাইছে আৰু চিঞৰিছে, তেতিয়া আপোনাৰ মাত ভাঙিব পাৰে। 2 নম্বৰ কাৰণটো হৈছে আপোনাৰ যদি থ্ৰোট ইনফেকশ্যন হৈছে, মানে ভকেল কৰ্ড য'ৰ পৰা মাত ওলাই তাত আপোনাৰ ইনফেকশ্যন হৈছে। 3 নম্বৰ হৈছে কিছুমান স্মকাৰৰ বেছিকে স্মকিং কৰিলে ভকেল কৰ্ডত ভকেল কৰ্ডাল ফুলে, তেতিয়া কি হ'ব পাৰে, মাত ভাঙিব পাৰে। 4 নম্বৰ কাৰণটো হৈছে যেতিয়া GERD হয়, মই GERD ওপৰত ভিডিঅ' বনাইছো নহয়, যেতিয়া GERD হয় তেতিয়া পেটৰ পৰা এচিডবিলাক ওপৰলৈ আহে। এচিড যদি আপোনাৰ সেই ভকেল কৰ্ডত লাগে তেতিয়া আপোনাৰ কি হ'ব পাৰে, এনেকুৱা ধৰণৰ আপোনাৰ মাত ভাঙিব পাৰে। আৰু কেতিয়াবা আৰ্লি কেঞ্চাৰ, মানে কেঞ্চাৰৰ প্ৰাথমিক অৱস্থাত মাত ভাঙিব পাৰে, কিন্তু ভয় খাব দৰকাৰ নাই। প্ৰথম অৱস্থাত আপুনি মাত ভাঙিলে প্ৰথমতে ৰেষ্ট দিয়ক, খুব বেছি পানী খাওক, বেছিকৈ কথা নক'ব, একদম লম্বা টাইম ফোনত কথা নাপাতিব। যদিহে 5-6 দিন এসপ্তাহতকৈ পাৰ হৈ যায় তেতিয়া এবাৰ ENT ডক্টৰক দেখাই লওক। ধন্যবাদ। জয় অসম।